পৰাই চাওক মিউজিক গিটাৰ চব বজাই আছে বেলেগ এটা দৃশ্য গাইছ ইয়াত মই পৰ্দাত চলি আছে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই আছোঁ গাড়ীৰ ভিতৰত আৰু গাড়ী চলি আছে মেঘালয়ৰ ৰাস্তাত আমি আজি এখন আপোনালোকক ৰিজৰ্টত লৈ যাবলৈ ওলাইছোঁ অসমৰ টপ 5 ৰিজৰ্টৰ নাম যদি আপোনালোকে কয় দ্য গ্ৰীণ উডো তাৰে ভিতৰত এখন ৰাতিত ব্লগ কৰি আছোঁ তাৰ কাৰণ হ'ল দ্য গ্ৰীণ উডৰ আমেজটো ৰাতি অলপ বেলেগ অসমত পেট্ৰলৰ প্ৰাইচ 97.77 আৰু মেঘালয়ত পেট্ৰলৰ প্ৰাইচ হ'ল এই চাওক মই দেখাই দিওঁ 93.60 আমাৰ এতিয়া যাব লাগিব এইটো ৰাস্তা দি দ্য গ্ৰীণ উড ৰিজৰ্ট গাইস এর ভিউ চক বহুত ধুনীয়া ভিউ ইয়াত আছে প্ৰায় 50খন গাড়ী সব ৰেঞ্জৰ গাড়ী আছে ভালৰ পৰা ধৰক মাৰ্চিডিজ BMW কাৰ্নিভেল সব আছে ইয়াত আৰু মোক আপোনালোকে এণ্ডাৰ দেখা পাই আছে কাৰণ এণ্ডাৰত আছে পাৰ্কিঙত আছে এই কাৰণে এতিয়া চাওক বৰ্তমান বাজিল 7:43 ডাঙৰ এখন এৰিয়া হয় ইয়াত সব লিখা আছে ৰেষ্টুৰেণ্ট বাৰ অডি আমি দুইজন আহিছোঁ কেনেকুৱা লাগি আছে বঢ়িয়া কেইবাৰ আহিলে আপুনি ইয়াত টোটেল মই গুৱাহাটীত আহিলে প্ৰত্যেকবাৰে ইয়াতে আহোঁ ভাল এনজয়ৰ জেগা মানে ইয়াত ট্ৰাইবেল মানুহো বহুত থাকে আমাৰ অসমীয়া মানুহ থাকে মেঘালয় শ্বিলঙৰ মানুহ ইয়াত পাব আৰু বহুত ডাঙৰ এৰিয়া এইটো গুৱাহাটীত চৰকাৰী পাৰ্ক হয় এইটো মানে বহুত ভাল লগা প্ৰগ্ৰাম চলি আছে হল আছে ইয়াত এই চাওক এইবিলাক গাড়ী পায় গাড়ীত আপোনালোকে বহিব পাৰে মানে এইবিলাক গাড়ী লৈ আপোনালোকে ফুৰিব পাৰে এই গোটেই এৰিয়াটো চাওক বহুত ধুনীয়া চেয়াৰ হয় একদম মজা মানে ৰজাৰ দৰে আপোনালোকে ইয়াত ফিল পাব ছাতা চাওক অদ্ভুত ছাতাৰ ডাণ্ডা সেইটো ছাইডত মাজত নাই চাওক আমি দুইজনে মানে বহি আছোঁ চব ডাঙৰ এৰিয়া হয় ইয়াত কম ডাঙৰ টোটেল 3 কিলোমিটাৰ এৰিয়া ন ইয়াত আপোনালোকে একফালৰ পৰা চব পায় যি লাগে চব পায় বিভিন্ন ধৰণৰ গছ আছে ইয়াত চাব লগা ঠাই হয় পাৰ্টি কৰি আছে চবেই এইবিলাক কিন্তু শিল হয় চাওক শিল কাটি কাটি বনাইছে ফ্ল'ৰটো বেলেগ ডিজাইনৰ ফ্ল'ৰ হয় শিল কাটি কাটি বনাইছে বেলেগ ডিজাইনৰ ফ্ল'ৰ গাইছে মই জীৱনতো দেখা নাছিলোঁ বাৰত ফ্ল'ৰতো লাইট লগাই দিছে বেলেগ ডিজাইনৰ ইয়াৰ পৰাই চাওক মিউজিক গিটাৰ চব বজাই আছে বেলেগ এটা দৃশ্য গাইছে ইয়াত মই পৰ্দাত চলি আছে টেলিভিশ্যন চব লগাই দিছোঁ চুইমিং পুল আছে ইয়াত ইমান ৰাতি গা ধুই আছে বৰ্তমান বাজিল প্ৰায় 8 PM হ'ল এতিয়া মানে গা ধুই আছে মই ঠাণ্ডাত কঁপি আছোঁ আৰু ইহঁতে গা ধুই আছে চাওক ইয়াৰ যিটো ভিউ নেক্সট লেভেল মজা লাগিছে ফটো উঠাৰ কাৰণে বেষ্ট হয় অলপ পানীৰ তলৰ পৰা অলপ চাই লওক তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিয়ক ইয়াৰ পিছত আৰু বহুত ধুনীয়া সুন্দৰ ব্লগ আহি আছে আপোনালোকৰ কাৰণে বাই বাই